हेलो गाइज मैं शिल्पा और आपलोक सकलोके मोर चेनेल पुनर्बार स्वागतम जानाइছো। आज मैं मार्केटाলৈ जाम मोर जेठार घरत। मोर जेठार लड़ाटोर बिया मोर दादार। तो आमी मार्केटार পৰা गुवाहाटीলৈ जाम सीधा। आपनालोक चाই থাকিব। एया आमी बियार কাৰণে পিঠা বনাই আছো। তেল পিঠা আৰু মই ভাত খাবলৈ ডিম বইল কৰি আছো। ডিম দম বনাম মই। বাইহেতি পিঠা বনোৱাত বিজি হৈ আছে কাৰণে মই এয়া বহি লৈ ডিম বনাবলৈ ৰচুন গুচাই আছিলো। ইয়াত সেইখিনি তেল পিঠা বাই বনালে। আমি মানে গুৱাহাটীলৈ লৈ যাম পিঠা বনাই। এয়া বাই নাৰিকলৰ লাডু, নিমকি, তেল পিঠা, তিল পিঠা দুইজনী বাই মিলি বনালে। আমি গুৱাহাটীলৈ লৈ যাম এইখিনি। এয়া আমি ট্ৰেইনত যাত্ৰা কৰোঁতে খাবৰ বাবে বাইয়ে পুৰি বনাই আছে। এইজনী বাই বেলি আছে আৰু বাই বনাই আছে। এয়া আৰু ইয়াত আমি চিকেন লৈ গৈছোঁ আৰু এইখিনি আমি এতিয়া খাবৰ কাৰণে পৰ্ক বনাইছিলে বাই যোৱাৰ আগত। হাই গাইজ, এতিয়া আমি যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ। এয়া আমি দুজনী ওলালোৱে যাবলৈ। এইফালেও এয়া গাইজ আমি ওলালো যাবলে। এয়া বাইহেতি আহি আছে। এয়া আমি তিনিজনী পিছফালে বহি গ'লো। ষ্টেচনলৈকে দাদাই এৰি দিব, বেলেগ এজন দাদাই। এয়া আমাৰ দৰা, এয়া দৰা সখী। পালোহি। ভিডিঅ' কোনফালে বাৰু? ইমান দেৰি হৈ গ'ল। আমি আধা ঘণ্টা পৰা ৰখি আছোঁ। এতিয়ালৈকে ট্ৰেইনখন আহিয়ে পোৱা নাই। হয়তো ইমান দেৰি হৈছে। এয়া আমাৰ বায়ু ভাগৰি গৈছে ৰখি ৰখি। সঁচাকৈ পাই ইমান দেৰিলৈকে ট্ৰেইনখন আহি পোৱা নাই। এয়া ট্ৰেইনত আমি উঠি গ'লোঁ। এতিয়া 5-6 আমাৰ চিট নম্বৰ বিচাৰি। এয়া মই চিটত বহি গ'লোঁ। ইয়াত বাইহেঁতিও বহিলে। আমি চিটকেইটা ওচৰা ওচৰিকৈ লৈছিলোঁ। বাই ফোনত কথা পাতি আছে আৰু এয়া বাই মোৰ লগত। আমি এতিয়া বহি আছোঁ। মোৰ এনেদৰে বাহিৰৰ পৰা দৃশ্যবোৰ চাই বহুত ভাল লাগে। আপোনালোকৰো ভাল লাগে নে নাই কমেণ্ট কৰি জনাব। আমি গৈ আছোঁ আৰু এতিয়া গাইজ। এতিয়ালৈকে সেইবোৰ চিটত কোনো মানুহ অহাই নাছিলে। এটা দুটাই অকল মানুহ আহিছিলে। আমাৰ এইটো চিটে ফুল আছিলে। আমাৰ ইয়াৰ ওপৰত বায়ে পাইছিলে। ইয়াত ইজনী বায়ে শুব। তিনিচুকীয়া পালোহি আমি। এয়া তিনিচুকীয়া ষ্টেচনত। ইয়াত অলপ বেছি দেৰি ৰখে ট্ৰেইনখন। তিনিচুকীয়া পাই বেছি মানুহ উঠে। এয়া মানুহবোৰ আহি আছে। বহুত ভিৰ ভাৰ হৈ আছিলে। এইজনী মই আধাৰত দেখিয়ে পোৱা নাই মোক। এয়া ৰেলৱে মানুহ আহি বেডশ্বীট দিলে দুখন। এতিয়ালৈকে ব্লেংকেট দিয়া নাছিলে বাবে মই বেডশ্বীট কেইখনে লৈ লৈছোঁ। গাৰ ওপৰত বহুত ঠাণ্ডা লাগি আছিলে মোৰ। পাছত এয়া ব্লেংকেটো দিলে ৰাতি। মই ঘৰৰ পৰা ব্লেংকেট লৈ অহা নাছিলোঁ। ভাবা নাছিলোঁ যে ইমান ঠাণ্ডা লাগিব বুলি। এয়া বায়ে দুজনী শুলেই। আমাৰ এই বাই টোপনিয়েই গ'ল। এয়া দুইজনী। তাৰপাছত আমি শুই গ'লোঁ। এয়া মৰ্ণিং। আমি গুৱাহাটী পালোহি আৰু। এইজনী মই মৰ্ণিং শুই উঠি। এতিয়া বাইহেঁতিও সকলোৱে উঠিলে। সকলোৱে ৰখি আছে ষ্টেচনত। আমি এয়া উবেৰত আহিলোঁ। উবেৰত উঠি আমাৰ লোকেশ্যনত। এইজনী মই মৰ্ণিং মৰ্ণিং ৰ'দৰ পোহৰত। এয়া আমি পালোহি আমাৰ লোকেশ্যনত। তো আমি এতিয়া পল্টন বজাৰ পালোহি। মৰ্ণিং এতিয়া 6টামান বাজিছে। আমি আমাৰ ৰুমতো পালোহি। এয়া বাই আৰু মই। তো আমি অলপ আৰাম কৰি লওঁ। তাৰপাছত আপোনালোকক নেক্সট ব্লগত মই লগ পাম। বাই।